নমস্কাৰ সৰ্বপ্ৰথমে মই সকলোলৈকে গুণকান্ত পাৱে ইউটিউব চেনেলটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক মোৰ এই চেনেলটিলৈ স্বাগতম জনাইছোঁ। মই আজি এই আলোচনাত আমাৰ অসমীয়া সাহিত্যৰ কেইখনমান গুৰুত্বপূৰ্ণ আলোচনী আৰু সংবাদপত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। মই ক্ৰম অনুসৰি কেইখনমান আলোচনী আৰু সংবাদপত্ৰৰ নাম আৰু প্ৰকাশৰ সময় আৰু সম্পাদকসকলৰ নাম ইয়াত ক্ৰম অনুসৰি সজাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব। আৰু যদি এই আলোচনাটিৰ পৰা আপোনালোকৰ যদি কিবা উপকাৰ হৈছে বুলি ভাবে, নিশ্চয় মোৰ এই চেনেলটো ৰঙাকৈ লিখা ছাবস্ক্ৰাইব বুটামটোত ক্লিক কৰি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা বুটামটো টিপি দিব, কিয়নো তেতিয়া মই বনোৱা ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকৰ ওচৰলৈ আহি থাকিব। আমি আলোচনালৈ আগবাঢ়িছোঁ। আমি জানো যে আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম আলোচনীখন হৈছে অৰুণোদয়, আৰু এই অৰুণোদয়খনে আমাৰ অসমীয়া সাহিত্যৰ বিকাশত আৰু আমাৰ অসমীয়া ভাষাটোক পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে। আৰু এই অৰুণোদয় কাকতখন প্ৰকাশ হৈছিলে 1846 চনত আৰু প্ৰথম সম্পাদক আছিলে নাথান ব্ৰাউন। দ্বিতীয়টোৰ নাম ল'ব পাৰোঁ আমি আছাম বিলাসিনী, প্ৰকাশৰ সময় 1871 আৰু সম্পাদক আছিলে শ্ৰীধৰ বৰুৱা। তাৰপিছতে আমি ল'ব পাৰোঁ আছাম নিউজৰ কথা, প্ৰকাশৰ সময় 1882, সম্পাদক হেমচন্দ্ৰ বৰুৱা। তাৰপিছতে আমি যুগুত কৰিছোঁ আছাম বন্ধু আলোচনী, প্ৰকাশৰ সময় 1885 আৰু সম্পাদক গুণাভিৰাম বৰুৱা। তাৰপিছতে মৌ 1986, সম্পাদক বলিনাৰায়ণ বৰা। তাৰপিছতে জোনাকী 1889, সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছতে বিজুলী 1890 চন আৰু সম্পাদক কৃষ্ণপ্ৰকাশ দুৱাৰা। তাৰপিছতে আছাম 1894, তাৰপিছতে আছাম বন্তি 1901, সম্পাদক মথুৰা মোহন বৰুৱা। তাৰপিছতে উষা 1907, সম্পাদক পদ্মনাথ গোহাঁই বৰুৱা। তাৰপিছতে আহিলে বাঁহী 1909 আৰু সম্পাদক লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছতে আহিলে আলোচনী, অৰ্থাৎ আলোচনীৰ কথাই আলোচনা কৰিছোঁ, কিন্তু আলোচনী নামৰো এখন আলোচনী প্ৰকাশ হৈছিলে 1910 চনত আৰু সম্পাদক আছিলে দুৰ্গানাথ চাংকাকতি। তাৰপিছতে আমি যুগুত কৰিছোঁ আছাম বন্ধু, প্ৰকাশৰ সময় 1910 আৰু সম্পাদক তাৰানাথ চক্ৰৱৰ্তী। তাৰপিছতে সাদিনীয়া অসমীয়া 1918, সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছতে আমি যুগুত কৰিছোঁ চেতনা 1919, সম্পাদক অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছতে আমি যুগুত কৰিছিলোঁ আমাৰ আৰু এখন গুৰুত্বপূৰ্ণ আলোচনী আছাম হিতৈষী 1925 আৰু সম্পাদক আছিলে কমলাকান্ত ভট্টাচাৰ্য। তাৰপিছতে আৰু এখন হৈছে গুৰুত্বপূৰ্ণ আলোচনী আবাহন, প্ৰকাশৰ সময় 1929, সম্পাদক হৈছে দীননাথ শৰ্মা। তাৰপিছতে আমি যুগুত কৰিছিলোঁ বৰদৈচিলা, প্ৰকাশৰ সময় 1931 আৰু সম্পাদক আছিলে শিৱপ্ৰসাদ বৰুৱা। তাৰপিছতে জয়ন্তী 1936 আৰু সম্পাদক হৈছে ৰঘুনাথ চৌধুৰী। তাৰপিছতে আমি যুগুত কৰিছিলোঁ স্বৰাজ 1936, সম্পাদক কীৰ্তিনাথ শৰ্মা বৰদলৈ। তাৰপিছতে আমি যুগুত কৰিছিলোঁ সুৰভি 1940। তাৰপিছতে আমি যুগুত কৰিছিলোঁ পছোৱা 1948 আৰু সম্পাদক আছিলে হেম বৰুৱা। তাৰপিছতে ৰামধেনু 1951। তাৰপিছতে মণিদ্বীপ 1960। তাৰপিছতে আছিলে আমাৰ সাদিনীয়া নৱযুগ 1964। এইকেইখনে আমি আজি যুগুত কৰিছিলোঁ আৰু কেইখনমান আমাৰ অসমীয়া আলোচনীৰ অৰ্থাৎ গুৰুত্বপূৰ্ণ আলোচনীৰ নাম ইয়াতে আলোচনা কৰিবলৈ থাকি গ'ল, কিয়নো মই যিমানখিনি পুথি অধ্যয়ন কৰিলোঁ এইখিনিকে পালোঁ, আৰু বাকী এখন সুবিধা পালে আৰু এটা পিছৰ ভিডিঅ'ত মই সেইখিনিও আপোনালোকলৈ আগবঢ়াবলৈ যত্ন কৰিম। আৰু আজিৰ আলোচনাটি ইমানতে সামৰিছোঁ। আৰু যদি এই আলোচনাটিৰ পৰা আপোনালোকে আমাৰ অসমীয়া সাহিত্যৰ আলোচনীসমূহৰ বিষয়ে যদি কিবা সম্যক জ্ঞান লাভ কৰিছোঁ বুলি ভাবে, আকৌ পুনৰ কওঁ, মোৰ এই চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব। লগতে ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।